ইয়াত তিলৰ গছবোৰত ফুল ধৰিছে, তাৰপিছত গুঠি ধৰিব একদম ধুনীয়াকৈ। চাওক কি সুন্দৰ সেউজীয়া, ইয়াৰ মাজত গুলপীয়া ফুল, কিছু ভাল লগা দৃশ্য, বহুত ভাল লাগিছে। ইয়াৰ পৰাই এবাৰ ভালকৈ দেখুৱাই দিছোঁ তিলৰ বাৰীখন। এয়া তিলৰ খেতি, এতিয়া ফুল ফুলিছে, ইয়াৰ পৰা গুটি ধৰিব, তাৰপিছত পকিব, পকাৰ পিছত জোকাৰি জোকাৰি তিলবোৰ উলিওৱা হ'ব। ইয়াৰ পৰাই তিলৰ লাড়ু, তিলৰ পিঠা বনোৱা হয়। চাওক ধুনীয়াকৈ।